নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখুৱাবলৈ বিশেষ একো নাই। এয়া চাওক, আমাৰ বাৰীৰ এইজোপা আম গছডাল কাটিলোঁ আজি। গতিকে আজি এইখিনি আমি কাঠ ফালিম আৰু লগতে খৰিও হ'ব। আৰু বিশেষকৈ ভাল কথাটো হৈছে মোৰ কাৰণে এই আম পাতখিনি মোৰ কেইবাদিনৰ কাৰণেও মোৰ ছাগলীৰ কাৰণে ধুনীয়াকৈ চলি যাব। এই চাওক, আম গছডাল কাটিলোঁ আৰু এতিয়া যিহেতু ছাগলীখিনি পথাৰত মেলি দিয়া গৈছে, সন্ধিয়া আহিলে সিহঁতে আৰু পূৰা লাগি যাব খোৱাত। এয়া চাওক, এইখিনি আগবেলাৰ দৃশ্য আছিল আৰু এইখিনি হৈছে আপোনালোকৰ পিছবেলাৰ দৃশ্য। এয়া চাওক, চবেই লাগি গৈছে যেন সিহঁতৰ কাৰণে আজি এটা ভোজৰহে আয়োজন চলিছে। এয়া চাওক, আজি একদম সন্ধিয়া আন্ধাৰ নোহোৱালৈকে সিহঁতে এই আম পাতবোৰ খাই থাকিব। এই চাওক, যিহেতু চবফালে বেৰা দি আছে বাঁহৰ, বেলেগ গৰু ছাগলী ইয়াত সোমাব নোৱাৰে। গতিকে নুশুকোৱালৈকে, যেতিয়ালৈকে পাতখিনি সৰি নাযায় তেতিয়ালৈকে সিহঁতে পাতবোৰ খাই থাকিব। এয়া চাওক, আজি প্ৰথম দিন গোটেইকেইজনীয়ে খাইছে। যিহেতু পথাৰত মেলি দিয়া থাকে, পেট প্ৰায় ভৰিয়ে যায়গৈ, হ'লেও আৰু লোভত পৰি খাইছে সিহঁতে। খাবলৈ ইমান মন কৰা নাই, কাৰণ সিহঁতৰ পেট ভৰি আছে পূৰা। এয়া চাওক, পূৰা পেট একদম চিলচিলীয়া হৈছে, পেট ভৰি। কিন্তু ৰাতিপুৱা যেতিয়া গঁৰালৰ পৰা ওলাই সিহঁতক খাবলৈ দিয়া হয়, তেতিয়া পূৰা ভালকৈ খায়। চাওক, ভিডিঅ'টো চাই কেনে লাগিল জনাব। আৰু বিশেষকৈ মই এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে নতুনকৈ চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ভিডিঅ'টো আপোনালোকে চাই কমেণ্ট কৰিব আৰু বিশেষকৈ লাইকটো কৰিব, তেতিয়া মোৰ অলপ আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ হয় আৰু যাতে আমাৰ এই ফাৰ্মিং ছেক্টৰটো আগবঢ়াই ল'বলৈ আপোনালোকে সহায় কৰিব। এয়া চাওক, আম গছৰ লগতে সৰুৱা গছৰ ডালিও ভাঙিছিল, মই দিছোঁ বেৰত ওলমাই। সেয়ে সিহঁতে ধুনীয়াকৈ খাই আছে। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানেই, আৰু নতুন ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।